মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে। গুড ইভিনিং এভৰিৱান, মই বিকম আপোনালোকৰ পুতৰপৰা সকালটো জনালোঁ। বেবী গৈ চেনেলৰ অন্য টি ভিডিঅ'লৈ আপোনালোকৰ নিশ্চয় ভালেই চাগে, মোৰো ভাল। তাকে আজি ভাবিলোঁ ব্লগ এটা বনাওঁ বুলি। মই স্কুল পাই গ'লেই ভাত চাত খাই মেলি ৰেডি হৈ গ'লোঁ। মোৰ আৰু 12 তাৰিখৰ পৰা পৰীক্ষা আছে। এইটো 3 ফাৰ্ষ্ট এক্সাম হয়, FA1 হয়। সেইকাৰণে মই এই 3 নম্বৰ পৰীক্ষাটো যে 3 তাৰমানে FA1 পৰীক্ষাটো ভালে কুশলে যায়। সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি মই ভাবিছোঁ ভূপেন্দ্ৰ হাজৰিকাদেৱৰ গীত এটা গাই শুনাওঁ বুলি। যদি ভাল লাগিলে প্লিজ ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবা নদী পাৰ হৈ তোমাৰ সাহস তুমি হেৰুৱা মানসী। দুৰ্বল মানুহে যদি জীৱনৰ কোবা নদী পাৰ হৈ তোমাৰ সাহস তুমি হেৰুৱা মানসী। মানুহ যদি নহয় মানুহ দানৱ কাহানিও নহয় মানুহ। মানুহ যদি নহয় মানুহ দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে। থেংক ইউ। গীতটো হেনো কেনেকুৱা লাগিলে কমেণ্ট বক্সত ক'বচোন। যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' কৰি দিব। ভিডিঅ'টো ইমানেই, বেছি দীঘল নকৰোঁ। পুনৰবাৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজি ভিডিঅ'টো ইমানেই। বাই বাই।